স্বাগতম জনাইছোঁ পংকজ নৃত্য ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাইছে পংকজ ব্লগ। আমাৰ ইয়াতে বিহু চলি আছে, আমি এই বিহু চলাইছোঁ। এইমাহ বিহু চোৱা মানুহ ইফালে আমাৰ ইয়াতে বিহু চলি আছে। আজি গায়ক আহিবৰ লগতে গাইজ ভেকচিন প্ৰতিযোগিতা চলি আছে ইয়াতে। নমস্কাৰ, মই ৰিপৰ্টাৰ প্ৰীতি ৰাজ আৰু মোৰ লগত আছে কেমেৰামেন পাৰ্চন প্ৰকাশ নাথ। আমি প্ৰকাশ নাথটো মই ভণ্টি ভেকচিন দিছে বেলেগে তাতে কেমেৰামেন হৈ দিছোঁ আৰু অলপমান ভাল লাগিছে বহুত দেখা পালোঁ ফেকশ্যন চেকশ্যন এইবিলাক বিহু চিহু চাই ভাল লাগছে। এইগিলা মানে লেঙৰা খৰা দৌৰা কৰিলা এইগিলা হানে ঠিক আছে, আমি আৰু আপোনালোকক জনাওঁ আৰু এইখিনিতে আমি বিদায় লৈছোঁ। আপোনালোকে চাই থাকিব গাইজ ভেকচিন প্ৰতিযোগিতা শেষ হ'ল। এইবাৰ টেকলি ভঙা আৰম্ভ হ'ব। টেকলি ভঙা মই দেখাই আছোঁ, আপোনালোকে চাই থাকক। বঢ়িয়া আমাৰ ঘৰখন ক'ত লুকাই ই ল'ব সেইকাৰণে চাইডত দেখা নাই। এই কেনে লাগছে বিহু চাই কেনে লাগছে হা? এই 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 মানুহ দিগৰা ভিডিঅ' কৰিছে যা বাবু অলপে নাই ভাল লাগছিল আৰু অলপে নাই ভাল লাগছিল। টেকলি ভাঙা খেলা চাই কেনেহে লাগছে? এনেকুৱা দে এটা তই কেনেহে লাগছে? ভালে লাগছে। খেলা দিব নেকি? পারবি না আপনি? কেনে লাগছে? গরম বঢ়িয়া। মাথাটা
ঘুরি ঘুরি তই কি এনেহেন কৰা তই কি সেনেকে ক'ব ঘুৰিছে না খুৰী খুৰী কুবা পৰা হ'লে কেনেহেন লাগিল হয় নেকি কবটন কলিতা পাৰবি না যা চলে আহিছে ই গুচালে ইনকে ঘুরতে অল্প ঘুমি লাগি যায় আৰম্ভ হ'ল ৰেচ এই বিহু চাই আছোঁ আমি বিহু জানো লগা নাই গান ঐ বসন্তৰি জাননী ঐ দেহি ঐ কুলি চৰাই লগত শিল্পী জিকাবা আপোনাৰ আমাৰ ইয়াতে আহি কেনেকুৱা লাগিছে বহুত ভাল লাগিছে এতিয়া অনুষ্ঠান আছে অলপ পিছত সকলোকে লগ পাম একেলগে মোৰ চেনেলটোৰ কিবা এটা কৈ দিয়ক তোমাৰ চেনেলটোৰ নাম পংকজ ব্লগ আপোনালোকে পংকজ ব্লগ বুলি তেওঁৰ চেনেলটো আছে আপোনালোকে এবাৰ চাব আৰু ছাবস্ক্ৰাইব কৰি দিব সকলোৱে সৰু ল'ৰা ছাপোৰ্ট কৰিব থেংক ইউ আপোনালোকৰ মাজত আপোনালোকৰ অতি মৰমৰ শিল্পী এয়া আপোনালোকৰ মাজত আপোনালোকৰ অতি মৰমৰ শিল্পী মিছ শিল্পী খা ভালনে সকলোৰে বঢ়িয়া এই চিঞৰটো লাগিব পোনপ্ৰথমে সমূহ গৌৰৱ দ্বাৰা ডিমাজুলিবাসী ৰাইজলৈ মোৰ তৰফৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জনালোঁ অলপমান মজা নাছিলোঁ ভাল লাগিল গানবোৰো ভাল লাগিল অকণমান ফূৰ্তি লাগিলে সেইকাৰণে নাছিলোঁ और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए।